এখন দেশত এটা মাছমৰীয়া আছিল আৰু তেওঁৰ নাম আছিল সোণাৰাম। সি সদায় কলঙত নাও লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেচি ঘৰখন চলায়। দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰামে আগৰ দৰে মাছ নোপোৱা হ'ল আৰু নাওখনো ইমান ভাল অৱস্থাত নাছিল। নাৱৰ মাজ অংশত এটা ফুটা আছিল, যাৰ বাবে সি মাজে মাজে পানী সিঁচিবলগীয়া হয়। জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। ঘৰত সি সদায় ঘৈণীয়েকৰ গালি শুনিবলগীয়া হয়। ঘৰৰ অভাৱবোৰ কেনেকৈ পূৰ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰতে বহি সময় কটায়। এদিনাখন সোণাৰামে ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ অহা দেখি মাছৰ উজান আহিব বুলি সি জালখন লৈ নৈ পাৰলৈ গ'ল আৰু নাও লৈ সি নৈ মাছ পালেগৈ। জাল মাৰেহে মাৰে, কিন্তু মাছ হ'লে এটাও জালত নপৰে। বহু সময় মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে, কিন্তু বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল। কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনাত ইমানেই মগ্ন হৈ গৈছিল যে সি পাহৰি গ'ল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোঁতেই জালখনৰ সৈতে সেই বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইটো এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা ক'লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। জলৰ ৰাণী জলপৰী মাছৰ বৰষুণ দে, ঐ মোৰ নাওখনিত মাছৰ উজান দে। এই মন্ত্ৰটো মাতিলে মাছ বৰষুণ পৰা দিব আৰু আকৌ জলৰ ৰাণী জলপৰী মাছৰ বৰষুণ থাম। ঐ মোৰ নাওখনিত মাছৰ উজান থাম। এই মন্ত্ৰ মাতিলে মাছৰ পৰা বন্ধ হৈ যাব। মাছ পৰা বন্ধ হৈ যাব আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। কথামতে সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰটো মতাত মাছ পৰা বন্ধ হৈ গ'ল। এনেদৰে সোণাৰামে মাছ বেচি বেচি ধনী হৈ গ'ল। তাক দেখি আন মাছমৰীয়াসকলৰ মাজত হোৱা দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাৱত বৰষুণ পৰাৰ দৰে পৰিছে। সকলোৱে আচৰিত হৈ ৰ'ল। সোণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগৰি ধৰি ৰহস্যটো সুধিলে। নকলে তোক মাৰি পেলাম বুলি বা মাৰি দিয়া ভাবুকি বুলি ক'লে। এই কথা শুনি সোণাৰামে বৰ দুখ পালে। সিও মনতে বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়াই নাও লৈ বিলৰ মাছ পালেগৈ আৰু লগে লগে মন্ত্ৰটো মাতি দিলে। মন্ত্ৰ মতে সকলো নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিত থাকিব নোৱাৰা হ'ল। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱা পাছতো যেতিয়া মাছৰ বৰষুণ দিয়ে থকা হ'ল, তেতিয়া সিহঁত চিন্তিত হ'ল। লাহে লাহে নাৱৰ সৈতে সিহঁতো ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানী তলত লৈ গ'ল। কথাটো কৈ নহয় লোভেই পাপ পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰামে নিজৰ মাছখিনি লৈ ঘৰলৈ আনন্দ মনেৰে ঘূৰি আহিল। আজিৰ জলকুঁৱৰী সাধুটো ইমানতেই আছিল। নিশ্চয় ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।